মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান খানা খাবলৈ গৈ আছোঁ আৰু মেইন ৰাস্তাত পাইছোঁহি আৰু অলপমান বাকী আছে, অলপমান আগলৈ গ'লেই খানা খোৱা জেগাত পামগৈ আৰু তাৰ পৰিৱেশটো খুব ভালদৰে দেখুৱাই দিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে ছাবস্ক্ৰাইব কৰিবলৈ কোনোবা বাকী আছে ছাবস্ক্ৰাইব কৰিব, নতুনকৈ যদি কোনোবাই চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিলেহে আগুৱাই যাব পাৰে। আপোনালোকে যদি মৰম আশীৰ্বাদ নকৰে কেনেকৈ আগুৱাই যাব পাৰিম আৰু ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত গৈ পুৰা ল'ৰা ছোৱালী একদম পুৰা এনজয় কৰি আছে। কি নিচাই দেখিছে মিটিং হৈ আছে। আমাৰ নিয়ন্ত্ৰণ আছে পতাই কিন্তু বেকা মিলি গুচি যায় লাষ্টত। একদম ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। দলঙৰ ওপৰত সকলো ল'ৰা ছোৱালী হাঁহি ধেমালিৰে আজি এসাঁজ ভালদৰে বহাগৰ বিহুটো খানা খাবলৈ বুলি আহিছোঁ। দেখিছে পুৰা দেখিছে আৰু বৰ্তমান গৈ আছোঁ খানা খোৱা জেগালৈ আৰু খানা খোৱা পৰিৱেশটো এতিয়া গৈ দেখুৱাই দিছোঁ বলক। এয়া আপোনালোকে দেখিছে পুৰা মাংস চাংস বনাই হৈ গৈছে আৰু সেইজাৰ ৰামদাস হয় আমাৰ। মাছ ভাজি আছে, ভাতটো বনোৱা হ'ল, পুৰা ডিছ পাৰি থৈছে ভাত খাবলৈ, অকল ফিন পাৰি থৈছে দেখিছে। দুখন পাইছে। এজন এনেকুৱা মানুহ আছে যিজনে সমাজৰ মাজত এনেকৈ স্পন পিন্ধি প্ৰৱেশ কৰিছে খানা দিওঁকে দেখিছে আপোনালোকে। সেই মানুহজনক আপোনালোকৰ চেহেৰাটো দেখুৱাই দিব লৈছোঁ আৰু আপোনাৰ এতিয়া ইতিমধ্যে দেখা পাইছে আপোনালোকে। এতিয়া আহি পোৱাহি নাই আৰু সেই মাংস চাংস আহে নাহে নাজানো। মাছটো হ'লে নিশ্চয় আহিব, সেইটো 100%। এই হিৰোজনক দেখুৱাই দিছোঁ আপোনালোকক আৰু এজন কুঁহিদাস নেদেখুৱাব বৰ মনটো মাৰি ফুৰিছে। কিন্তু আপোনাক চিনাকি কৰিব বিচাৰিলোঁ। নমস্কাৰ, মোৰ নাম গায়ন বিতু দাস। গোস্বামী দাস আপোনাৰ নাম? গোস্বামী দাস গায়ন বিতু দাস। মই ডুম লোৱা হয়, মই ডুম লোৱা কৈবত্ব লোৱা। মই ইমান কথা নকওঁ। মই এইখন দিছে বৰ্তমান এই ডিছখনে মই 3 কাঁহী খাই দিব পাৰিম। দিয়ে নিদিয়ে নাজানো বাৰু, কিন্তু যদি দিয়ে মই 3 কাঁহী খাই দিম। 3 কাঁহী 100% খাই দিব। যদিহে আপুনি পায় চেলেঞ্জ 100 টকা দিম আপোনাক দেই। গাইছ ইতিমধ্যে ভাত খাই হৈ গৈছে আৰু এইফালে খাই আছে কেইটামান ৰান্ধনীয়ে আৰু পুৰা আৰু দেখুৱাই দিব পাৰিছোঁ, দেখুৱাই লৈছোঁ সেই দৃশ্যটো। ৰান্ধনী কেইগৰাকী খাইছে আৰু ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।